নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ পাকঘৰলৈ আপোনালোকক স্বাগতম আজি মাটি দাইলৰ এটা ধুনীয়া ৰেচিপি আছে চাওচোন আহক এই ফুলপাহ আপোনালোকে চিনি পাইছেনে আমি তিতা ফুল বুলি কওঁ গছৰ পৰা ছিঙি আনি আমি এনেকৈ ফুলবোৰ অতৰাই লৈ এদিন বা দুদিন ৰ'দত দিওঁ ৰ'দত নিদিলেও কথা নাই ৰ'দত নিদিয়াকৈও খাব পাৰি এই ফুলটোৰ লগত আমি আজি মাটি দাইল বনাম মোৰ হাতত গোটা মাটি দাইল আছিলে সেইকাৰণে মই আগতীয়াকৈ তিয়াই ৰাখিছিলোঁ আপোনালোকে ফলাও ল'ব পাৰিব ইয়াত গোটা ল'ব লাগিব বুলি কোনো কথা নাই মানে এতিয়া মই সেই মাটি দাইলখিনিৰ লগত কেইটামান মচুমাহ দিছোঁ জাষ্ট গ্ৰেভিটো অকণমান ডাঠ হ'বৰ কাৰণে মচুমাহ দিছোঁ তেতিয়া মানে অলপ ডাঠ হ'ব আৰু মাটি দাইলটোৰ লগত আপোনালোকে ফলা মাটি দাইলো ল'ব আৰু মচুমাহ কেইটামান দি দিব এয়া শুকান জলকীয়া দুটা দিছোঁ আৰু অলপ পানী দিছোঁ মোৰ গোটা মাটি দাইল কাৰণে অলপ চিটিটো বেছিকৈ আহিব লাগিব আৰু যদি আপোনালোকৰ ফলা মাটি দাইল হয় অলপ চিটিটো কমকৈ দিলেই হ'ব তাৰপাছত এখন কেৰাহী লৈছোঁ তাত কেইটামান নহৰু দিছোঁ নহৰুকেইটা অলপ ৰঙা হোৱালৈকে ভাজি লৈছোঁ আৰু কেইকণমান পিঁয়াজ দিছোঁ পিঁয়াজকণো সেই তেনেকৈ ৰঙা হোৱালৈকে ভাজি লৈছোঁ আৰু যিখিনি ফুল আমি ৰাখি থৈছিলোঁ সেই ফুলখিনি তাত দি দিছোঁ আপোনালোকে আন্দাজমতে দিব যিমানটো তিতা খাব পাৰে আৰু লগত সেয়া হালধি দিছোঁ আমি যিখিনি যেনেকৈ বনাওঁ আৰু সাধাৰণতে তেনেকৈ হ'ল এয়া আমি সিজাই থোৱা দাইলখিনি ইয়াত দি দিছোঁ একদম অতি সহজে হৈ যায় আৰু এতিয়া দাইলখিনি দি দিয়াৰ পাছত এইখিনি জাষ্ট অলপ মানে উতল আহিব লাগে উতল মানে কি আৰু এনেকৈ অলপ গ্ৰেভি নিচিনা হ'লেই হৈ গ'ল এয়া আমাৰ খাবৰ কাৰণে ৰেডি হৈ গ'ল তিতা ভাল পালে আপোনালোকে এবাৰ ট্ৰাই কৰিব পাৰে মানে তিতাৰ লগত মাটি দাইলটো বহুত ধুনীয়াকৈ মিলে মই আগতে খাই পোৱা নাছিলোঁ কিন্তু এতিয়া এই ৰেচিপিটো যেতিয়া মই দেখিলোঁ বা বনাই খালোঁ কিন্তু মই বিৰাট ভাল পাওঁ মই তিতা ভাল পাওঁ আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ আমাৰ ভিডিঅ'বিলাক ভাল পাইছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ